কৰা হ'ল সান্ধ্য আইন গাঁও অঞ্চলত আবেলি 5 বজাৰ পৰিৱৰ্তে 2 বজাৰ পৰা হ'ব কাৰফিউ ৰাজ্যত পুনৰ 10 দিনলৈ বৃদ্ধি কৰা হ'ল কৰোনাকালীন সান্ধ্য আইন 5 জুনলৈ বৃদ্ধি কৰা হ'ল কৰোনাৰ কাৰফিউ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাকলিয়াত সংবাদ মাধ্যমৰ আগতে এই কথা সদৰি কৰে অৱশ্যে অসমত লকডাউন দিয়া নহয় বুলিও স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত জাৰি কৰিছে নতুন ছবি ইয়াৰ পাছতে আজি ওলাই আহিছে অন্য অতিকে গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী চাকৰিয়ালসকলৰ বাবে কোভিড-19ৰ দ্বিতীয় ঢৌৰ বাবে কিছু বিত্তীয় খণ্ডলৈ আৰ্থিক সাহায্যৰ কথা চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰৰ মুখ্য অৰ্থনৈতিক খণ্ডৰ বাবে কোভিড-19ৰ বিত্তীয় সাহায্য প্ৰদানৰ কৰাৰ কথা চিন্তা চৰ্চা কৰিছে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম ব্লুমবাৰ্গৰ ৰিপৰ্টত প্ৰকাশিত বাতৰিমতে এই খণ্ডসমূহৰ ভিতৰত আছে পৰ্যটন বিমান সেৱা পৰিচৰ্যাকে ধৰি বিভিন্ন সৰু আৰু মজলীয়া খণ্ডৰ উদ্যোগ আৰু সংস্থা উল্লেখ্য যে আলোচনাসমূহ এতিয়াও প্ৰাথমিক পৰ্যায়তে আছে বাতৰি জনোৱা হৈছে যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সম্পৰ্কত অৰ্থনীতিবিদৰ লগত শেহতীয়াকৈ আলোচনাত বহিছে উল্লেখযোগ্য যে কোভিডৰ দ্বিতীয় ঢৌৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ বিভিন্ন ৰাজ্যত লকডাউন বাহাল আছে আৰু ইয়াৰ ফলত দেশখনৰ সৰু আৰু মজলীয়া খণ্ডৰ উদ্যোগসমূহৰ ব্যাপক পৰিমাণে লোকচানৰ সন্মুখীন হৈছে ইয়াৰ পাছতে আজি 3 নম্বৰ অতিকে গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডাঙৰ ঘোষণা কৰিলে কেন্দ্ৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰে কৰোনা সংকটৰ সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কৰিলে ডাঙৰ ঘোষণা ভেৰিয়েবল এয়াৰলাইন্স এলাউন্স বৃদ্ধি কৰি দুগুণ কৰিছে 105 টকাৰ পৰা বৃদ্ধি কৰি প্ৰতি মাহত 210 টকা কৰা হৈছে ভেৰিয়েবল এয়াৰলাইন্স এলাউন্স একেবাৰে 2021 পৰা কাৰ্যকৰী হ'ব ইয়াৰ দ্বাৰা 1.5 কোটি লাভান্বিত হ'ব কৰ্মচাৰী আৰু ইয়াৰ উপৰিও লগতে কৰ্মচাৰী প্ৰতিভেদ পাঠ আৰু গ্ৰেজুৱেটি বৃদ্ধি পাব তদুপৰি কেন্দ্ৰীয় কৰ্মচাৰীৰ ন্যূনতম শ্ৰম মূল্য বৃদ্ধি কৰা হৈছে ইয়াৰ দ্বাৰা ইয়াৰ পাছতে আজিৰ অন্য অতিকে গুৰুত্বপূৰ্ণ খবৰ হ'ল আজি হৈছে পূৰ্ণ চন্দ্ৰগ্ৰহণ অসম তথা উত্তৰ-পূবৰ কোন ঠাইৰ পৰা প্ৰত্যক্ষ কৰিব পাৰিব এই পূৰ্ণ চন্দ্ৰগ্ৰহণ আজি হৈছে পূৰ্ণ চন্দ্ৰগ্ৰহণ বিশ্বৰ কেইবাখনো দেশৰ পৰা আজি ৰঙা হৈ পৰা দেখা পোৱা যাব চন্দ্ৰগ্ৰহণটো ইয়াৰ লগতে ভাৰতৰ অৱশ্যে আংশিকভাৱে পূৰ্ণগ্ৰাহী চন্দ্ৰগ্ৰহণ প্ৰত্যক্ষ কৰিব পৰা যাব আকাশত চন্দ্ৰ উদয় হোৱাৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ ইয়াৰ স্পষ্টভাৱে প্ৰভাৱ দেখা পোৱা যাব পশ্চিমবংগৰ কিছু অংশ উৰিষ্যাৰ সাগৰীয় উপকূলীয় কিছু অঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰা দেখা পোৱা যাব এই পূৰ্ণগ্ৰাহ চন্দ্ৰগ্ৰহণ ভূবিজ্ঞান মন্ত্ৰালয়ে জনোৱা মতে চন্দ্ৰগ্ৰহণটো ভাৰতৰ আংশিকভাৱে দেখা পোৱা যাব আবেলি 3:15 পৰা আৰু ভাৰতৰ উপৰিও নেপাল পশ্চিম চীন মংগোলিয়া আৰু ৰাছিয়াৰ পূব অংশৰ পৰাও আংশিকভাৱে এই চন্দ্ৰগ্ৰহণটো দেখা পোৱা যাব পূৰ্ণগ্ৰাহ চন্দ্ৰগ্ৰহণটো আবেলি 4:58 শেষ হ'ব যদিও আংশিক চন্দ্ৰগ্ৰহণটোৰ শেষ অন্ত পৰিব 6:23 বজাত আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ আইজল আগৰতলা চেৰাপুঞ্জী গুৱাহাটী ইম্ফল ইটানগৰ পাছিঘাট শিলচৰ কইনা লামডিং উত্তৰ লখিমপুৰ শ্বিলং শিৱসাগৰ আৰু আইজলৰ পৰা চন্দ্ৰগ্ৰহণটো প্ৰত্যক্ষ কৰিব পৰা যাব আনহাতে কলকাতা কোচবিহাৰ ডায়মণ্ড হাৰ্বাৰ দীৰ্ঘা মাল্টা পাৰাদীপ ফ্লেট বিয়াৰপুৰীৰ পৰাও চন্দ্ৰগ্ৰহণটো দেখা পোৱা যাব আমেৰিকা মহাকাশ গৱেষণা সংস্থা নাছাই জনোৱা মতে পূৰ্ণ চন্দ্ৰগ্ৰহণটোৰ চন্দ্ৰ অস্ত যোৱাৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা মেক্সিকো মধ্য আমেৰিকা ইকুৱেড পেৰু চিলি আৰু আৰ্জেণ্টিনাৰ পৰাও সম্পূৰ্ণভাৱে দেখা পোৱা যাব ইয়াৰ পৰিৱৰ্তে চন্দ্ৰগ্ৰহণটো ভাৰতত দেখা পোৱা যাব চলিত বৰ্ষৰ 19 নৱেম্বৰত গতিকে গুৰুত্বপূৰ্ণ খবৰ ইয়াৰ পাছতে আজিৰ অন্য অতিকে গুৰুত্বপূৰ্ণ খবৰ হৈছে ভাৰতত বন্ধ হৈ পৰিব নেকি ফেচবুক আৰু ইনষ্টাগ্ৰাম আজি অন্ত পৰিব চৰকাৰে বান্ধি দিয়া কোম্পানীবোৰৰ সময়সীমা নেতাক লৈ নিৰন্তৰ বাতৰি শিৰোনাম দখল কৰি আহিছে জনপ্ৰিয় ছচিয়েল মিডিয়া এপ ফেচবুক আৰু টুইটাৰ আৰু ইনষ্টাগ্ৰামে এইবাৰ ভাৰতত এই এপকেইটা নিষিদ্ধ হোৱাৰ সময় ওচৰ চাপি আহিছে বুলি কৈ থকা হৈছে দৰাচলতে 25 ফেব্ৰুৱাৰীত তথ্য প্ৰযুক্তি পালন মন্ত্ৰালয়ে কেন্দ্ৰৰ নতুন নিয়ম পালন কৰিবলৈ ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহত 3 মাহৰ সময়সীমা বান্ধিছিল যে 25 ফেব্ৰুৱাৰী অৰ্থাৎ আজি অন্ত পৰিব আৰু তেনেস্থলত এপকেইটালৈ কি সিদ্ধান্ত গ্ৰহণ নকৰাত আগন্তুক দুদিনৰ ভিতৰত নিষিদ্ধ হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে 3 মাহৰ ভিতৰত ডিজিটেল কণ্টেণ্ট নিয়ন্ত্ৰণ কৰিবলৈ আৰু একসমূহৰ কাৰ্যক্ষেত্ৰত ভাৰতত থাকিবলৈ দেশৰ তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰে 2021 25 ফেব্ৰুৱাৰীত অনুপালন বিষয়া নোডেল বিষয়া আদি নিয়োগ কৰিবলৈ কৈছিল লগতে বান্ধি দিছিল কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ নিয়ম এই গুৰুত্বপূৰ্ণ নিয়মসমূহ আছিল চৰকাৰে দিয়া আদেশৰ অধীনত কোম্পানীবোৰে অনুপালন বিষয়া নিয়োগ কৰিব লাগিব আৰু তেওঁলোকৰ নাম আৰু যোগাযোগৰ ঠিকনা ভাৰতৰ হ'ব লাগিব অভিযোগ নিষ্পত্তি আপত্তিজনক কণ্টেণ্ট নিৰীক্ষণ অনুপালন প্ৰতিবেদন আৰু আপত্তিজনক কণ্টেণ্ট আঁতৰাব লাগিব আৰু ইয়াৰ লগতে নতুন নিয়মৰ অধীনত প্ৰতিৰক্ষা মন্ত্ৰালয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় গৃহ মন্ত্ৰালয় তথ্য সম্প্ৰচাৰ মন্ত্ৰালয় আইন তথ্য প্ৰযুক্তি আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ লোকসকলক লৈ এখন সমিতিও গঠন কৰা হ'ব তেওঁলোকৰ আচৰণ বিধি উলংঘনৰ অভিযোগ বিচাৰ কৰাৰ অধিকাৰ থাকিব আনহাতে নতুন নিয়মৰ
ভিতৰত আছে যিকোনো অভিযোগ গ্ৰহণ কৰাৰ 24 ঘণ্টাৰ ভিতৰত অভিযোগ নিষ্পত্তি কৰা আৰু 15 দিনৰ ভিতৰত নিজৰ পদক্ষেপ নোলোৱাৰ কাৰণ বৰ্ণনা কৰা আনহাতে চৰকাৰৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ পিছতেই একাংশ প্লেটফৰ্মে 6 মাহৰ সময় বিচৰাৰ বিপৰীতে আন একাংশই আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত তেওঁলোকৰ মুখ্য কাৰ্যালয়ৰ নিৰ্দেশনাৰ বাবে অপেক্ষা কৰি থকা বুলি উল্লেখ কৰিছিল আনহাতে ভাৰতীয় এপকোৱে প্ৰৱৰ্তন কৰিছে নতুন নিয়মৰ এই সূত্ৰ অনুসৰি ছ'চিয়েল মিডিয়া প্লেটফৰ্মবোৰ এতিয়ালৈকে নতুন নিয়মৰ কাৰ্যকৰী কৰা নাই যদিও ভাৰতীয় মাইণ্ড ব্লোয়িং ছাইট কোৱে শনিবাৰে জনায় যে এই মাহৰ শেষৰ ফালে নিৰ্ধাৰিত সময়সীমাৰ আগতেই ডিজিটেল প্লেটফৰ্মৰ বাবে দিয়া সকলো নতুন নিৰ্দেশনা অনুসৰণ কৰিছে তেওঁলোকে যিআন কোনো ছ'চিয়েল মিডিয়া প্লেটফৰ্মে এতিয়ালৈকে কৰে নে কোনো কৰা নাই আৰু ইপিনে জানিব পৰা মতে যিকোনো কোম্পানীয়ে এই নিয়মবোৰ পালন কৰাত ব্যৰ্থ হ'লে তেওঁলোকৰ মধ্যৱৰ্তী স্থিতিৰ সমাপ্তি হ'ব পাৰে আৰু তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক ব্যৱস্থা ল'ব পাৰিব ইয়াৰ লগতে সূত্ৰসমূহে কৈছিল যে যদি কোম্পানীবোৰে 26 মাহৰ ভিতৰত এই নতুন নিয়মবোৰ পালন কৰাত বিফল হয় তেতিয়াহ'লে তেওঁলোকে তথ্যপ্ৰযুক্তি আইনৰ ধাৰা 79 অধীনত তেওঁলোকক প্ৰদান কৰা নিৰাপত্তা হেৰুৱাব পাৰে ইয়াৰ পাছতে এজন অন্য অতিকে গুৰুত্বপূৰ্ণ খবৰ হৈছে হোম আইচলেশ্যন বন্ধ কৰিলে স্বাস্থ্য বিভাগে কৰোনাৰ তৃতীয় ব্যৱহাৰৰ বাবে সাজু হ'ল স্বাস্থ্যমন্ত্ৰী ৰাজ্যৰ কোভিড পৰিস্থিতিক লৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে কৰোনাৰ তৃতীয় ৱেভক লৈ আমি সাজু আছো প্ৰতিখন মেডিকেল কলেজ আৰু চিভিল হাস্পতালত শিশুৰ আইচিইউ স্থাপন কৰা হ'ব লগতে এসপ্তাহৰ ভিতৰত পেডিয়াট্ৰিক আইচিইউ নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে হোম কোৱাৰেণ্টাইন সম্পূৰ্ণকৈ বন্ধ কৰা হৈছে যাৰ পৰ্যাপ্ত সুবিধা নাই তেওঁলোকৰ হোম আইচলেশ্যন নিষিদ্ধ কৰা হৈছে আৰু শেহতীয়াকৈ স্বাস্থ্য বিভাগে লোৱা ব্যৱস্থাসমূহৰ ফল শীঘ্ৰেই পোৱা যাব বুলি মন্তব্য কৰে কেশৱ মহন্তই ইয়াৰ উপৰিও প্ৰত্যেকখন জিলাতে আইচিইউ নিৰ্মাণৰ চেষ্টা কৰা হৈছে সংক্ৰমণ হ্ৰাস পোৱাৰ দৰে মৃত্যুৰ সংখ্যা কমে বুলি আশা কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অন্যতম গুৰুত্বপূৰ্ণ খবৰ হ'ল পুনৰ হ'ব IPLৰ বাকী থকা খেলসমূহ সংযুক্ত আৰৱত অনুষ্ঠিত হ'ব বাকী থকা খেলসমূহ কৰোনা আতংক আৰু কাৰ্ফিউৰ মাজত আবদ্ধ হৈ পৰা সময়বোৰ আকৌ ৰোমাঞ্চকৰ হৈ উঠিব পাৰে ঘৰৰ চাৰিবেৰৰ মাজতেই অচিৰে ক্ৰিকেট অনুৰাগীসকলে পাব পাৰে IPLক লৈ ডাঙৰ খবৰ আগন্তুক 19 মে 20 ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ হ'ব পাৰে IPL 2021ৰ বাকী থকা খেলসমূহ আনহাতে 10 অক্টোবৰত হ'ব পাৰে চূড়ান্ত খেলৰ ফাইনেল খেল T20 বিশ্বকাপৰ আগে IPL খেল সমাপ্ত কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে BCCI আনহাতে T20 বিশ্বকাপৰ অতি কমেও 2 সপ্তাহৰ পূৰ্বে IPL সমাপ্ত কৰাৰ চেষ্টা কৰা হ'ব স্পৰ্ট টুডেৰ এক বাতৰিত প্ৰকাশ পাইছে গুৰুত্বপূৰ্ণ খবৰ ইয়াৰ পাছতে এজন অন্যতম গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰাজ্যত অপৰিৱৰ্তিত অৱস্থাত কোভিড পৰিস্থিতি যোৱা 24 ঘণ্টাত মৃত্যু হ'ল 92 গৰাকীকৈ লোকৰ ৰাজ্যৰ কোভিড পৰিস্থিতি এতিয়া উত্তেজনক হৈ আছে ৰাজ্যত নতুনকৈ কোভিডে কাঢ়ি দিছে 92 গৰাকীকৈ লোকৰ পাল বিগত 24 ঘণ্টাত ৰাজ্যত মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হৈছে 5767 গৰাকীকৈ লোক আনহাতে মঙলবাৰে ৰাজ্যখনত মুঠ 1,14,351 জনৰ কোভিডৰ পৰীক্ষা সম্পন্ন কৰা হয় কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে 624 গৰাকীকৈ লোক কোভিড পজিটিভৰ হাৰ হৈছে 5.08% আৰু এই সময়ছোৱাত ৰোগ মুক্তিৰ হাৰ হৈছে 84.84% আৰু ইতিমধ্যে ৰাজ্যত আন্তঃজিলা ভ্ৰমণৰ নিষেধাজ্ঞা অব্যাহত আছে ইয়াৰ ফলতে কোভিডৰ সংক্ৰমণৰ হাৰ ভালেখিনি নিম্নগামী হোৱাৰ আশা কৰা হৈছে ৰাজ্যত অক্সিজেনৰ প্ৰচুৰ পৰিমাণৰ মজুত থকাৰ কথাও মুখ্যমন্ত্ৰীয়ে বাৰে কৈ আহিছে আৰু সেইদৰে ব্লেক ফাংগাছৰ সংক্ৰমণ এতিয়ালৈকে ৰাজ্যত নিয়ন্ত্ৰণত আছে ইয়াৰ পাছতে এজন অন্যতম গুৰুত্বপূৰ্ণ খবৰ হৈছে কোভিডত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালক 60 বছৰলৈকে দিব দৰমহা কোভিড পৰিস্থিতিৰ সংকটৰ মাজতে প্ৰতিদিনে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে কোভিডৰ পৰা দৰ্শন কৰি কোনো পৰিয়ালে ইয়াৰ মূল উপাৰ্জনকাৰী সন্তানক হেৰুৱাবলগীয়া হৈছে কেতিয়াবা সন্তানৰ পৰা আঁতৰি গৈছে পিতৃ মাতৃও আৰু এনে পৰিস্থিতিত দিশহাৰা পৰিস্থিতিত মহানগৰৰ বিৰোধ নিদৰ্শন দাঙি ধৰিছে টাটা ষ্টিলে ডাঙৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে টাটা ষ্টিলে ঘোষণা কৰিছে যে কোভিডত তেওঁলোকৰ সন্থাৰ কোনো কৰ্মচাৰীৰ মৃত্যু হ'লে সেই কৰ্মচাৰী অৱসৰ গ্ৰহণৰ বয়সৰ পৰ্যন্ত সম্পূৰ্ণ পৰিয়ালে লাভ কৰিব আৰু সেয়াই নহয় মৃত কৰ্মচাৰীৰ সন্তানৰ পঢ়া শুনাৰ ব্যৱস্থা কৰিব টাটা ষ্টিলে তদুপৰি কোম্পানীয়ে এই পৰিয়ালসমূহক যাৱতীয় চিকিৎসা তথা আৱাসৰ সুবিধা প্ৰদান কৰিব আনহাতে টাটা ষ্টিল কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে কোভিড সংকটৰ সময়ত কৰ্মচাৰীসকলৰ ভৱিষ্যত উন্নত কৰিবলৈ কোম্পানীয়ে সকলো ধৰণৰ প্ৰচেষ্টা চলাইছে আৰু কোভিডৰ এই সময়ত বিশেষ সুবিধা আগবঢ়োৱা হৈছে তদুপৰি কৰ্মৰত কোনো শ্ৰমিকৰ মৃত্যু হ'লে তেওঁলোকৰ সন্তানক স্নাতক পৰ্যন্ত পঢ়া শুনাত খৰচ বহন কৰিব টাটা ষ্টিলে স্বাভাৱিকতে চৰকাৰী কৰ্মচাৰীৰ মৃত্যুৰ পাছত তেওঁলোকৰ পৰিয়ালে পেঞ্চনৰ সুবিধা লাভ কৰে কিন্তু বেচৰকাৰী সন্থাৰ কৰ্মচাৰীসকলে এনে সুবিধা নাথাকে পিছে কৰোনা সংকটকালত টাটা ষ্টিলকে ধৰি কেইবাটাও কোম্পানীৰ
থিয় দিছে সেয়া অত্যন্ত প্ৰশংসনীয় কথা